আজি মই ৰঙালাও পাতৰ পকৰা বনাইছোঁ তাকে আপোনালোকৰ আগতো শ্বেয়াৰ কৰিবলৈ ল'লোঁ। ৰঙালাও পাতকেইটা ভালকৈ ধুই মেলি ল'লোঁ আৰু সৰু বাতি 1 বাতি মগু দাইল 2 ঘণ্টাৰ বাবে ভিজাই ৰাখিছিলোঁ। এইখিনি এটা মিক্সিত পেষ্ট কৰি ল'ম। ইয়াতে মই কেইফোটামান ৰচুন, এটুকুৰা আদা, 2টা কেঁচা জলকীয়া দিছোঁ আৰু ৰঙালাও পাতখিনিও এনেকৈ মিহি মিহিকৈ কাটি ল'লোঁ আৰু পিঁয়াজ দুটাও এনেকৈ মিহিকৈ কাটি লৈছোঁ আৰু দাইলখিনি পেষ্ট কৰা হৈ গ'ল। ইয়াতে মই এই হেতাখনেৰে 1 হেতা চাউলৰ গুড়া দিছোঁ। চাউলৰ গুড়া আৰু দাইলৰ পেষ্টখিনি একেলগে ভালকৈ মিক্স কৰিলোঁ। নিমখ হালধি দিলোঁ কাটি থোৱা পিঁয়াজখিনি দিছোঁ আৰু ৰঙালাও পাতখিনি দি ভালকৈ হাতেৰে মিক্স কৰি ল'ম। মিক্স কৰি মই 10 মিনিটৰ বাবে ঢাকি থ'ম। এতিয়া কেৰাহীখন পাতি ল'লোঁ। আপোনালোকে বেচন নাইবা মচুৰ দাইলৰ লগতো বনাব পাৰে। মই মগু দাইলৰ লগত বনাইছোঁ। আৰু তেলখিনি গৰম হোৱাৰ লগে লগে হাতেৰে মই এটা এটাকৈ পকৰা এনেকৈ দি গৈছোঁ। হাতেৰে দিলে বেছি ভাল হয় চামুচে দিয়াতকৈ। প্ৰথমে গেছৰ ফ্লেমটো বঢ়াই লৈছোঁ আৰু যেতিয়া পকৰাখিনি গোটেইখিনি দিয়া হ'ল ইয়াৰ পাছতে গেছ ফ্লেমটো ল' ফ্লেম কৰি ল'ব লাগে, নহ'লে পকৰাবিলাক এনেই ৰঙা হৈ যায় আৰু ভিতৰত নিসিজে। আৰু এয়া প্ৰথমকেইটা হৈ গ'ল। পাছত থকাখিনি আকৌ মই দি দিছোঁ। এয়া পাছৰখিনিও হৈ গ'ল। আবেলি চাহৰ লগত পকৰা খাবলৈ ৰেডি হৈ গ'ল। একেবাৰে সহজ। ভিডিঅ'টো যদি চাই ভাল লাগিলে এটা লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি যাব বুলি আশা ৰাখিলোঁ। আজিলৈ আহিলোঁ, ধন্যবাদ।